CSK আৰু RCBৰ মাজত যি এখন শক্তিশালী এখন মেটচ হৈ আছিলে চেন্নাইত, আজি চেন্নাইক হৰুৱাই দিলে ২৭ ৰানত। যিখন মেটচ চেন্নাইক RCBয়ে ১৮ ৰানত হৰুৱালেহে প্লে অফত পাব, সেইখন মেটচ আজি ২৭ ৰানতে হৰুৱাই দিলে RCBয়ে। ইয়াৰ লগে লগে RCB প্লে অফত জেগা পক্কা কৰি ল'লে। আজি RCBয়ে বেটিং কৰি প্ৰথমে ২১৯ ৰান কৰিছিলে, ২২ ৰানৰ টাৰ্গেট দিছিলে। বিৰাট কোহলিয়ে বৰ ধুনীয়া এটা ইনিংছ খেলে, ২৯টা বলত 47 মাৰে, আৰু ডু প্লেছিছে বৰ ধুনীয়া ইনিংছ খেলে, ৩৫টা বলত 50 ৰান মাৰে। ৰজত পাটিদাৰে ২৩টা বলত ৪১ ৰান মাৰে, বৰ ধুনীয়া এটা ইনিংছ খেলে। আজি কেমেৰুন গ্ৰীণে বৰ ধুনীয়া এটা ইনিংছ খেলে, ১৭টা বলত 38 মাৰি নিজৰ ফৰ্মটো ঘূৰাই আনে আজি কেমেৰুন গ্ৰীণে। RCB যদি বেটাৰসকলে আজি ভাল নেখেলিলে হয়, আজি প্লে অফত পোৱাটো অসম্ভৱ হৈ গ'লহেঁতেন। চেন্নাইৰ বেটাৰসকলে ইমান ঠিক নেখেলিলে, সেই ফলত ২৭ ৰানত হাৰি গ'ল। চেন্নাই যদি বেটিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, গায়কোৱাডে আজি ভাল নেখেলিলে, 0তে আউট হৈ গুচি গ'ল। ৰচিন ৰবীন্দ্ৰই বৰ ধুনীয়া এটা ইনিংছ খেলে, 37 বলত 61 মাৰে। ডেৰেন মিচেলে ভাল নেখেলিলে, 6টা বলত 4 ৰান মাৰে। আজি ৰাহেনাই ভাল খেলিলে, 22টা বলত 33 ৰান মাৰে। শিৱম দুবে ভাল নেখেলিলে, 15টা বলত 7 ৰানহে মাৰিব পাৰিলে। জাদেজাই 22টা বলত 42 মাৰে। বাকী প্লেয়াৰসকলে ইমান ঠিক নেখেলিলে, ধোনীয়ে 13টা বলত 25 ৰান মাৰিলে। ইয়াৰ ফলত ২৭ ৰানত আজি চেন্নাই টীমটো হাৰি গ'ল। IPLৰ পইণ্টছ টেবুলটো যদি চাওঁ, KKR 1 নম্বৰত আছে, ৰাজস্থান 2 নম্বৰত আছে, SRH 3 নম্বৰত আছে, আৰু RCB 4 নম্বৰত আছে। ইয়াৰ লগে লগে RCB প্লে অফত জেগা পক্কা কৰিলে। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰিব। থেংক ইউ।